নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা। তোমালোকে বুজি পাইছাই নিশ্চয় যে এইবাৰ SLCত MCQ আৰু VSA কুৱেশ্যন আহিব। মই তোমালোকক মেথছ আৰু ছায়েন্স পঢ়াম আৰু তোমালোকে জানিছাই মই এটা মেথছৰ এটা ছিৰিজ আগবঢ়াব বিচাৰিছোঁ। তাত MCQ আৰু VSA কুৱেশ্যন প্ৰতিটো চেপ্টাৰৰ আহিবলগীয়া কুৱেশ্যনসমূহ মই ইয়াত আলোচনা কৰিম। মানে ভালকৈ চাম যাতে তাত ফুল্লি কনচেপ্ট কিছুমান পোৱা যায়, যাতে তোমালোকক সেই চেপ্টাৰটোৰ ওপৰত যি এক নম্বৰ কুৱেশ্যন বা MCQ কুৱেশ্যন আহিব তাত ভালদৰে তোমালোকে কোনোজন পৰীক্ষাত থৈ নাহা মানে কৰিব পাৰিবাকৈ, সেনেকৈ আমি কৰিম, আলোচনা কৰিম। হ'ব, তোমালোকে যে কোনোবা নতুনকৈ আহিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, বুজিছানে? আৰু লগৰ মানুহকো শ্বেয়াৰ কৰি দিবা, বুজিলে? কমেণ্ট কৰিবা বুজি নাপালে, সেইটো কথা। এতিয়া আমি ভিডিঅ'লৈ আহোঁ। এতিয়া চোৱা, আমি আজি লৈছোঁ চেপ্টাৰটো 7 নম্বৰ চেপ্টাৰটো স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতি SLCত আহিব জানানে? নলেজ লেভেলৰ কুৱেশ্যন, নলেজ লেভেলৰ কুৱেশ্যন আহিব। তাত নলেজ লেভেল মানে কোনবিলাক, যিবিলাক সাধাৰণতে মুখস্থ কৰিবলগীয়া হয়, বুজিলানে? সেই মুখস্থ কৰিবলগীয়া কুৱেশ্যনবিলাকত যেনে সূত্ৰ কিছুমান স্থানাংক মানে X অক্ষৰ পৰা Y অক্ষৰ পৰা সেইবিলাক মানে দূৰত্ববিলাক নিৰ্ণয় কৰিবৰ কাৰণে কিছুমান কথা মনত ৰাখিবলগীয়া হয়, সেইবিলাক নলেজ লেভেলৰ কুৱেশ্যন। আৰু তাত আহিব বা 1 নম্বৰ কুৱেশ্যন দুটা আহিব। তাৰ পৰা কেনেকুৱা আহিব দেখিছানে? 1 নম্বৰ কুৱেশ্যন দুটা আহিব। আৰু আণ্ডাৰষ্টেণ্ডিং বা আণ্ডাৰষ্টেণ্ড তুমি বুজি পাই লাগিব সূত্ৰটো। এতিয়া আমি যিটো সূত্ৰ বুজিম, মুখস্থ কৰিম, সেইটো সূত্ৰ প্ৰয়োগ কৰি মানে মানবিলাক বঢ়াবলৈ শিকাৰ পিছত আমি আণ্ডাৰষ্টেণ্ড হ'ব। সেইটো কি আণ্ডাৰষ্টেণ্ডত MCQ আহিব পাৰে, VSA আহিব পাৰে। তাত আহিব দুটা কুৱেশ্যন। আৰু বুজিছানে? টোটেল 2 নম্বৰ কিমান হ'লগৈ? 4 নম্বৰ গ'লগৈ। আৰু আণ্ডাৰষ্টেণ্ড লেভেলৰ শ্বৰ্ট এনচাৰ এটা আহিব 3 নম্বৰ কুৱেশ্যন। মই তোমালোকক এতিয়া এই টোটেল 4 মাৰ্ক ন, এই 4 মাৰ্কৰ কাৰণে মই আলোচনা কৰিবলৈ গৈছোঁ। তোমালোকে টোটেল 7 মাৰ্ক আহিব, তোমালোকে গুৰুত্ব দিবা দেই। নেক্সট চোৱা কুৱেশ্যনটো, ফাৰ্ষ্ট কুৱেশ্যন। এতিয়া প্ৰথমতে মই তোমালোকে এটা সূত্ৰ মুখস্থ কৰিব লাগিব। সূত্ৰটো হ'ল যে কাৰ্তীয় সমতলত থকা কোনো দুটা বিন্দুৰ মাজত দূৰত্ব। তোমালোকে ইয়াত এই চেপ্টাৰটোত টোটেল তিনিটা সূত্ৰ পাবা। টোটেল তিনিটা সূত্ৰ পাবা, 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ, তিনিটা সূত্ৰ পাবা। 1 নম্বৰ সূত্ৰটো হ'ল দূৰত্বৰ সূত্ৰ বুলি কোৱা হয়, দূৰত্বৰ সূত্ৰ। 2 নম্বৰটো হ'ল বিভাজন সূত্ৰ, একেবাৰে ইজি, বিভাজন সূত্ৰ। আৰু 3 নম্বৰটো হ'ল ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ, কালি সূত্ৰ। অকল আমি এই চেপ্টাৰত 3টা সূত্ৰ পাম। এক হ'ল দূৰত্ব সূত্ৰ, বিভাজন সূত্ৰ আৰু কালি সূত্ৰ। এতিয়া আমি দূৰত্ব সূত্ৰটোৰ কথা সুধিছে তোমালোকক, যে দূৰত্ব সূত্ৰটো কি হ'ল। আমি 1 নম্বৰ কুৱেশ্যনটো সুধিছে, 1 নম্বৰ সূত্ৰটো। দূৰত্ব সূত্ৰ মানে কাৰ্তীয় সমতল বুজি পাইছে, আমি যে গ্ৰাফত যে কৰোঁ গ্ৰাফখন, হয় নহয়? সেই গ্ৰাফখন যে আমি কি কৰোঁ, গ্ৰাফখনত আমাৰ কি হয়, এডাল X অক্ষ থাকে, এডাল কি থাকে, Y অক্ষ থাকে। প্ৰত্যেকটো ইয়াত বিন্দু থাকে, হয়নে? আমি যদি আমি স্থানাংক জ্যামিতিত যিকোনো দুটা বিন্দু বুলি কোৱাৰ লগে লগে, বুজিছানে, আমি সদায় কিহত থাকিব, আমি সদায় ক'ত থাকিব, আমাৰ গ্ৰাফত থাকিব। যিকোনো দুটা বিন্দু বুলি কোৱাৰ লগে লগে সদায় ক'ত থাকিব, গ্ৰাফত থাকিব। অৰ্থাৎ মই যদি বিন্দু এটা দিওঁ, ধৰি লওঁ এই দুটা বিন্দু আৰু এই দুটা বিন্দু, এই দুটাৰ মাজত দূৰত্ব কিমান, সেই দূৰত্বটো কৰিবৰ কাৰণে প্ৰত্যেকটো বিন্দুতে এটা সদায় X সমান থাকিব, এটা কি থাকিব, Y মান থাকিব। আৰু এইটো বিন্দুটো কাৰ্তীয় সমতলত যে আছে, যে গ্ৰাফত থাকিলে সদায় এটা কি X সমান থাকে আৰু এটা কি থাকে, Y মান থাকে। ই যে বিন্দুকেইটাক এই ব্ৰেকেটৰ ভিতৰত যে ৰখা হৈছে, প্ৰথমটো হ'ল X সমান, ছেকেণ্ডটো হ'ল Y মান। তাক বুজি পালোঁ নহয়? প্ৰত্যেকটো এইটো বিন্দু হ'ব, ইয়াও X সমান থাকে, ইয়াও Y মান থাকে। বুজি পালা নহয়? ইহঁতক কয় স্থানাংক বুলি কোৱা হয়। কি বুলি কোৱা হয়? স্থানাংক। ইংৰাজীত কোঅৰ্ডিনেট বুলি কোৱা হয়, বুজি পাইছানে? ইহঁতক কি বুলি কোৱা হয়? স্থানাংক, বা ইংৰাজীত কোঅৰ্ডিনেট বুলি কোৱা হয়। এতিয়া ইংৰাজীত এতিয়া ডিষ্টেঞ্চ ফৰ্মুলা, এইটো হ'ল কি ডিষ্টেঞ্চ ফৰ্মুলা। সেই ডিষ্টেঞ্চ ফৰ্মুলা মানে যিকোনো দুটাৰ মাজত, মানে কাৰ্তীয় সমতলত থকা যিকোনো দুটা বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰিবৰ কাৰণে এটা সূত্ৰ আছে, সেইটোকে কোৱা হয় দূৰত্ব সূত্ৰ। দূৰত্ব সূত্ৰটো একেবাৰে ইজি, সেইটো ডিষ্টেঞ্চ ফৰ্মুলা। মানে প্ৰথম বিন্দু যে এইটো A বুলি ধৰা, ছেকেণ্ড বিন্দু হ'ল কি B। এতিয়া A প্ৰথমতে আহে, এইটো হ'ল কি X1, এইটো হ'ল কি Y1, এইটো হ'ল কি X2, এইটো হ'ল কি Y2। বুজি পালা নহয়? এইটো হ'ল কি X1 মান, এইটো হ'ল Y1 মান, ছেকেণ্ড মানটো হ'ল কি X2, Y2। তেনেহ'লে সেই দুটা মাজৰ বিন্দু দূৰত্ব সূত্ৰটো হ'ল কি, আমি যদি কাৰ্তীয় সমতলত প্ৰুফ কৰিবলৈ আহে, কিতাপত প্ৰুফ কৰি থোৱা আছে, মই প্ৰুফ কৰিবলৈ ইয়াত সুবিধা নহ'ব, গতিকে প্ৰুফ কৰিবলৈ যদি হয় কৈ দিব লাগিব, বুজি পাইছানে? তেতিয়াহ'লে এই দূৰত্ব সূত্ৰটো হ'ব এইটো কি, ৰুট অভাৰ X2 মাইনাছ X1 হোল স্কোৱাৰ, বুজিছানে? প্লাছ, বা চাবা আকৌ
যে x2 বুলি প্ৰথমতে আহিব লাগে কথা নাই, x1ও প্ৰথমতে আনিবলৈ পাৰিবা। বুজি পাইছানে? x1 মাইনাছ x2 কৰিলেও হ'ব, কাৰণ স্কোৱাৰ আছে যে স্কোৱাৰে মানে সেই মাইনাছডালক কোনো পাত্তা নিদিয়ে। বুজি পাইছানে? x2 মাইনাছ x1 কৰিলেও হ'ব, খালি মাইনাছ কৰিব লাগিব, প্লাছ কি y2 মাইনাছ y1 স্কোৱাৰ হোল স্কোৱাৰ। এইটো হ'ল কি ডিষ্টেঞ্চ ফৰ্মুলা বুলি কোৱা হয়। ডিষ্টেঞ্চ x2 হ'ল কি ছেকেণ্ড বিন্দুটো, মানে 2 বুলি কোৱাৰ লগে লগে ছেকেণ্ড বিন্দু, আৰু 1 বুলি কোৱাৰ লগে লগে প্ৰথম বিন্দু। প্ৰথম বিন্দুৰ পৰা ছেকেণ্ড বিন্দুৰ মাজত দূৰত্ব হ'ল কি √x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ। এইটো সূত্ৰ কিন্তু মনত ৰাখিব লাগিব। এইটো পৰীক্ষাত নাহিব পাৰে, কিন্তু এইটো সূত্ৰ মই আণ্ডাৰষ্টেণ্ডিং লেভেল বুলি কৈছিলোঁ যে এইটো সূত্ৰ মুখস্থ কৰিব লাগিব তোমাৰ। বুজি পাইছানে? মুখস্থ কৰিব লাগিব, মুখস্থ কৰাৰ পিছতহে আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰিম। বুজি পাইছা? সদায় তেতিয়াহ'লে দূৰত্ব সূত্ৰ সদায় মনত ৰাখিব লাগিব, √x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ। মই অকল সেইটোৱে দিছোঁ, হ'বনে? নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন কি বুলি কৈছে আমাক, যে 2 নম্বৰটো কৈছে কি যে এ বিন্দু, সেইটো মই যে অথনি কৈছিলোঁ যে সূত্ৰটো প্ৰয়োগ কৰিম এতিয়া দেই। এতিয়া এ বিন্দুটো মান দিয়া আছে, এইটো প্ৰথমটো হ'ল x মান, এইটো হ'ল সদায় কি এইটো হ'ল কি সদায় প্ৰথমটো হ'ল x মান, ছেকেণ্ডটো হ'ল কি y মান, এইটো হ'ল কি x মান, এইটো হ'ল কি y মান। এতিয়া ছেকেণ্ড বিন্দু বুলি কোৱাৰ লগে লগে ই হ'ব কি x2, ই হ'ব কি y2, ই হ'ব x1, ই হ'ব কি y1। তেনেহ'লে দূৰত্ব সূত্ৰটো প্ৰয়োগ কৰা। এতিয়া দূৰত্বটো প্ৰয়োগ কৰিম, কি আছে ৰুট অভাৰ হয় নাই, x2 মাইনাছ x1। এতিয়া x2 কোন হ'ল, x2 6 আছে, 6 মাইনাছ সূত্ৰ মাইনাছৰ কি আছিলে সূত্ৰ মানে মাইনাছ আহিলে x1 কি আছে 4 আছে, পাত দিলে। তাত কি আছিলে স্কোৱাৰ আছিলে, স্কোৱাৰ পাত দিলোঁ হয় নাই, প্লাছ y2 ঠাই কোন আছে 0 আছে নাই, 0 এইটো নহয় জানো, y2 0 আছে, মাইনাছ y1 কি আছে ইয়াত 0 আছে, এতিয়া 0 স্কোৱাৰ। তেনেহ'লে এইটোতো কামেই নাই, 0টো কামেই নাই, থাকিলে কি 6 পৰা 4 গ'লে থাকিলে কি 6 পৰা 4 গ'লে থাকিলে 2, তাৰ ওপৰত আছে স্কোৱাৰ হয় নাই। ইয়াত স্কোৱাৰ আছে, ৰুট অভাৰ আছে, স্কোৱাৰ আৰু ৰুট অভাৰ মাজত কেঞ্চেল কৰি থাকিলে কি এনচাৰ 2। এনচাৰ 2 আছেনে, আছে। মানে কি হ'লগৈ, এই স্কোৱাৰটোৰ লগত ৰুট অভাৰ উঠালে সদায় কি আহে, হাফ এটা আহে, অৰ্থাৎ আধা এটা আহে। ইয়াত 2 কেঞ্চেল গ'ল, মানে এই 2 ৰুট অভাৰ কেঞ্চেল হ'ল, থাকিলে কি 2, তেতিয়া এনচাৰ হ'ব কি 2। তেতিয়া তেনে ইজি হয়নে? তেতিয়াহ'লে সেইটোৱে আমি আণ্ডাৰষ্টেণ্ডিং লেভেলৰ এটা কুৱেশ্যন আহিব বুলি কৈছে যে এনেকুৱা কুৱেশ্যনবিলাক আহিব, যে দূৰত্ব সূত্ৰটো মুখস্থ কৰিব লাগিব, দূৰত্ব সূত্ৰ মুখস্থ কৰাৰ পিছত তাৰ মানটো বহাই দিবা। যদি ইয়াৰ y মানটো যদি মান থাকিলেহেঁতেন তেনেহ'লে আমি বহাই দিলোঁহেঁতেন, হ'ব নাই। এতিয়া তোমালোকৰ টেষ্ট পেপাৰত আৰু SLCত আহি থকা কুৱেশ্যন মই লৈছোঁ, তোমালোকে কিন্তু গুৰুত্ব সহকাৰে ল'ব। এইকেইটা কুৱেশ্যন আহি থাকিবলগীয়া কুৱেশ্যন, আৰু এইটো চেপ্টাৰত এইকেইটা কুৱেশ্যনেই 1 নম্বৰীয়া কাটিবলগীয়া আছে, আৰু বেলেগ কুৱেশ্যন নাই। আৰু মই তোমাৰ এছ'চিয়েট কিছুমান কথা কৈ যাম, সেইবিলাক কথা কিন্তু গুৰুত্ব সহকাৰে ল'বা দেই। ভিডিঅ'টো সেইকাৰণে চাব লাগে, তোমালোকে PDF টো ল'লেই নহ'ব, যে আমি ভিডিঅ'টো চাব লাগে এই কাৰণে যাতে তোমালোকে সেই মই কিছুমান কথা লগতে কৈ যাম, সেই কথাবোৰ খালি বুজি পোৱাটো মেইন কথা। বুজি পালা? নেক্সট কুৱেশ্যন চোৱা। আমাৰ টেষ্ট পেপাৰ লৈছোঁ, এইটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হ'ব পাৰে, মুঠতে টেষ্ট পেপাৰ লৈছোঁ, এইকেইটাই আহিব তোমালোকৰ নিউ বোলে টেষ্ট পেপাৰ বোলে এতিয়া SLC টেষ্ট এক্সামেই হোৱা নাই, ক'ৰ পৰা আহিলে যে কথা নহয়, পূৰ্বৱৰ্তী পৰীক্ষাৰ পৰাই লৈছোঁ, কিন্তু পৰীক্ষাত এইবাৰো একেখিনি আহিব, কোনো কথা ভয় নাখাবা খালি দেই। কি কৈছে যে x অক্ষৰ পৰা, কি কৈছে কুৱেশ্যনটো, যে x অক্ষৰ পৰা 0,-3 বিন্দুৰ দূৰত্ব হ'ব। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এটা আহিবলগীয়া কুৱেশ্যনেই এইটো, বুজিছানে? কি কৈছে আমাৰ x অক্ষৰ পৰা, আমি জানোৱেই কাৰ্টীয় সমতলত কি থাকে, এটা এডাল y অক্ষ থাকে, এডাল কি x অক্ষত থাকে হয় নহয়। আমাৰ x অক্ষৰ পৰা বিন্দুৰ দূৰত্ব, এই বিন্দুটো আমি কাৰ্টীয় সমতলত বহাই চাওঁচোন হয় নহয়। আমি যদি এডাল কি বোলো y অক্ষ ধৰোঁ হয় নহয়, এডাল কি y ডেছ, এইফালে কি থাকে x ডেছ, এইফালে থাকে কি x, এইটোক কোৱা মূল বিন্দু, এইটো কোৱা হয় অৰিজিন, এইটো কোৱা হয় অৰিজিন, আৰু এইটো কোৱা হয় এডাল x এক্সেছ, এডাল হ'ল কি y এক্সেছ। আমি কি x চেণ্টিমিটাৰ দূৰত্ব বিন্দুসমূহ বহাই লওঁ, এনেকৈ আহিব, এইফালে মাইনাছখিনি আহিব, এইফালে কি আহিব প্লাছখিনি আহিব। আমাৰ বিন্দুটো কৈছে কি মান 0, বুজিছেনে? x মান কি কৈছে ইয়াত, বিন্দুটো কৈছে কি x মান, ইয়াত কি প্ৰথমটো হ'ল কি x মান, ছেকেণ্ডটো হ'ল কি y মান। এতিয়া চোৱা ইয়াত কি x মান কি হৈছে 0, এইটো হ'ল 0, তেতিয়া বিন্দুটো ইয়াতে আছে, বিন্দুটো ক'ত আছে, বিন্দুটো মই বেলেগ এটা চিঙি লৈছোঁ। এতিয়া চোৱা এই বিন্দুটো এইটো বহাইছোঁ ইয়াত, এতিয়া x মান কি 0, ইয়াত বহালোঁ। এতিয়া y মান কি কৈছে, ইয়াত -3 বুলি কৈছে হয় নহয়, y মান -3, তেতিয়াহ'লে -3 লওঁ, এইপিনে কি মাইনাছ এই y অক্ষ নহয় জানো, y মান, গতিকে y ফালে আনিব, এইফালে দুফালে 3টা। এতিয়া বিন্দুটো ক'ত আছে, এইডোখৰত আছে নাই, এইটো x মান, এইটো কি
এইটো হ'ল x মান, এইটো হ'ল কি y মান। তেনেহ'লে এই ডিষ্টেঞ্চ কিমান, ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ, এইটো হ'ব ডিষ্টেঞ্চে সুধিছে। এই বিন্দুৰ পৰা এই বিন্দুটো দূৰত্ব সুধিছে। এইটো হ'ব এতিয়া কি কৈছে আমাক কৈছে কি কৈছে এইডোখৰ পৰা এইডোখৰলৈ দূৰত্বটো সুধিছে, হয় নহয়? দূৰত্বটো কিমান কি কৈছে আমাক কৈছে যে x অক্ষৰ পৰা, এডাল হ'ল কি x অক্ষ, এডাল হ'ল কি x অক্ষৰ পৰা ইয়াৰ দূৰত্ব কিমান 1 2 3 3 একক, অৰ্থাৎ কি তললৈ আহিছে, গতিকে -3 কি আহিছে -3। বুজি পালোঁ নহয় কিমান ডিষ্টেঞ্চটো কিমান -3। তাৰ কিমান ইজি হয়নে? তোমালোকক যদি যদি আমাক কি কৈ দিয়ে y অক্ষৰ পৰা দূৰত্ব কি, তো y অক্ষৰ পৰা y পাই চাব লাগিব। y অক্ষৰ পৰা এনেই ধৰি লোৱা 5 কি কৈছে, এইফালে 5 আহিলে এইটো 1 2 3 4 5 5 আৰু কি y মান 2 বুলি কৈছে। এইটো বিন্দুটো যেনিবা তেতিয়া y অক্ষৰ পৰা দূৰত্ব কিমান 5, দূৰত্ব কিমান y অক্ষৰ পৰা ইয়ালৈ দূৰত্ব কিমান 5 একক। বুজি পালানে সেইখিনি কথা? তেতিয়াহ'লে x অক্ষ বুলি ক'লে x পৰা চাব লাগিব, y অক্ষ বুলি ক'লে y অক্ষৰ দূৰত্ব। তেতিয়াহ'লে আমাৰ ইয়াৰ আনচাৰটো হ'ল কি -3। অৰ্থাৎ x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে কি হ'ব, y মানটো হ'ব, আৰু y অক্ষ পৰা বুলি ক'লে কি হ'ব, x মানটো হ'ব। সেইটো কথা। x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে কি হ'ব, y মানটো হ'ব, আৰু y অক্ষৰ পৰা দূৰত্ব বুলি ক'লে কি হ'ব, x অক্ষ হ'ব। তো বুজি পালোঁ নে কুৱেশ্যন সেইটোৱে? এতিয়া কিমান ইজি হয়নে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন দেই। তেতিয়াহ'লে এনচাৰটো কি হ'ব আমাক -3। দেখিলানে কিমান? নেক্সটটো চোৱা, আমাক কি কৈছে 8 নম্বৰটো, আমাৰ 8 নম্বৰ মানে টেষ্টৰ পৰা 8 নম্বৰ, এইটো ইভাগে আমাৰ কি নম্বৰ হৈছে 3 নম্বৰ হৈছে দেই। আমাক কৈছে a মান কৈছে 0,5 আৰু b মান কৈছে -5,0। বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু হ'ব। আৰু এইটো দূৰত্ব ছেকেণ্ড সূত্ৰটো প্ৰয়োগ হৈছে। মই কৈছিলোঁ যে বিভাজন সূত্ৰ বুলি কৈছিলোঁ যে, সেই বিভাজন সূত্ৰটো প্ৰয়োগ হ'ব দেই। সেই সূত্ৰটোত মানে কি কৈছে সেইটোৱেই যে এডাল আমি x অক্ষ আঁকিলোঁ, এডাল ৰেখা আঁকিলোঁ, এডাল ৰেখা আঁকিলোঁ, এইডাল ধৰি লওঁ এইটো হ'ল a, এইটো হ'ল কি b। আমাক দিছে নহয় a আৰু b, হয় নহয়? তেতিয়াহ'লে ইয়াৰ x মান কিমান 0 5, ইয়াত ছেকেণ্ড বিন্দুটো মান কি দিয়া আছে -5 0, হয় নহয়? আমাৰ এইটো জেনেৰেল ফৰ্মুলাটো হ'ল, তোমালোকে এতিয়া মই সূত্ৰটো কৈ দিছোঁ, যেতিয়া নেকি কি হয় আমাক কয়, যেতিয়া নেকি বিভাজন সূত্ৰটো মতে আছিলে কি জেনেৰেল ফৰ্মুলা x = m1 x2 + m2 x1 ডিভাইডেড বাই m1 + m2, আৰু y মানটো কি আছিলে m1 y2 + m2 y1 ডিভাইডেড বাই m1 + m2। এতিয়া এটা স্পেচিয়েল কেছ এইটোৱে কৈছোঁ, যেতিয়া নেকি মধ্যবিন্দু হৈ যায়, মধ্যবিন্দুৰ কাৰণে শ্বৰ্টকাট এটা আছে। শ্বৰ্টকাট এইটোৱে যে যদি তুমি মধ্যবিন্দু পোৱা, ধৰি লোৱা a আৰু b মধ্যবিন্দু, এইটো হ'ল কি p, মধ্যবিন্দুৰ নাম হ'ল কি p, হয়নে? এই মধ্যবিন্দুটোৰ স্থানাংক সুধিছে আমাক। মধ্যবিন্দুটো হ'ব সংযোগী, মধ্যবিন্দুটো হ'ব কি, তোমালোকে মনত ৰাখিবা যে মধ্যবিন্দু যেতিয়া নেকি হ'ব, একদম শ্বৰ্টকাটটো হ'ল এইটো। মধ্যবিন্দু মাজত থকা নাই জানো, মাজত আছে ইয়াৰ x-ৰ লগত ইয়াৰ x মানটো যোগ হ'ব /2, সেনেকৈ y মানৰ লগত y মানটো যোগ হ'ব /2। তেতিয়াহ'লে আমি কৰি চাওঁ, ফৰ্মুলাটো হ'ল এইটো, লিখি দিছোঁ যে মধ্যবিন্দু যেতিয়া নেকি হৈ যাব, বিভাজন সূত্ৰটো ভাগ কৰিছে, কি বিন্দুৱে ভাগ কৰিছে, p এ সমানে ভাগ কৰিছে, গতিকে p বিন্দুৰ স্থানাংক বুলি সুধিছে। p ৰ স্থানাংক হ'ব কি হ'ব x1 + x2 /2, আৰু এইটো কি হ'ব y1 + y2 /2, হয় নহয়? সেইটো হ'ল সূত্ৰ। যেতিয়া নেকি স্পেচিয়েল হ'ব, এইটো কি যেতিয়া নেকি মধ্যবিন্দু হ'ব, তেনেহ'লে আমি এইটো সূত্ৰ প্ৰয়োগ কৰিম। যদি মধ্যবিন্দু নহয়, বেলেগ বিন্দুত কাটিছে, তেনেহ'লে m1 x2 প্ৰয়োগ কৰিম। কিন্তু মধ্যবিন্দু হোৱাৰ লগে লগে x1 + x2 /2 y1 + y2 /2, তেতিয়াহ'লে মানখিনি পাতি দিয়া কি হ'ব, মানখিনি পাতি দিওঁ। ইয়াত x1 মান কি আছে, x1 আছে, ইয়াত 0, আৰু y1 কি আছে, x1 আছে 0 আৰু x2 আছে -5, অৰ্থাৎ x1 0 + -5/2, আকৌ সেনেকৈ y1 কি আছে, y1 5 আছে, আৰু কি আছে y2 কি আছে 0। ছেকেণ্ড বিন্দু মই কৈছোঁ, এইটো প্ৰথম বিন্দু কাৰণে x1 y1 আৰু ছেকেণ্ড বিন্দুৰ কাৰণে x2 y2 /2, হয়নে? সেইটো ফৰ্মুলা। তেতিয়াহ'লে কি হ'ব, 0 লগত কামেই নাই, -5/2 পালোঁ, আৰু ইয়াতো পালোঁ কি 5/2 পালোঁ। তেতিয়াহ'লে 2য়ে 5ক হৰণ কৰিলে কি ওলাব 2.5 -2.5, আৰু এইটোত কি ওলাব 2.5। তাৰ এনচাৰ কোনটো আছে -2.5 বা 2.5, ইয়াত আনচাৰ এইটো চোৱা,
এনচাৰ কি আমাৰ দশমিকত মই এটা কি দেখি পাইছিলোঁ, দশমিকত দেখা পাইছিলোঁ। মই সেইকেইটা দুইটা গোটেইখিনি মই অপশ্যনখিনি চোৱাই নাই, বুজি পাইছে না? মই ডাইৰেক্ট সূত্ৰ প্ৰয়োগ কৰিছোঁ। এতিয়া সূত্ৰ অপশ্যনত চাইছোঁ কি চি নম্বৰটো আছে -5/2 আৰু 5/2। এইটো নহ'লে জানো? এইটো নহয় জানো? হয় নহয়? তেনেহ'লে ফৰ্মুলা হ'ল সেইটো। তেনেহ'লে কি বুজি পালা যে যেতিয়া নেকি মধ্যবিন্দু হৈ পৰিব, মধ্যবিন্দু হ'লে কি হ'ব, ডাইৰেক্ট শ্বৰ্টকাট কৰিবা। শ্বৰ্টকাটটো হ'ল কি x1 উলিয়াবলৈ হ'লে x1 + x2, হয় নহয়? x1 + x2/2 আৰু y1 + y2/2। বুজি পালোঁ নাই? সেইটো ফৰ্মুলা মানখিনি বহাই দিবা, এনচাৰ শেষ। মানে কি হ'ব, ইয়াত x1 আছে 0 আৰু x2 আছে কি -5। তেতিয়াহ'লে 0টো কামেই নাই, -5/2 হ'ল। আৰু ইফালে কি আছে, প্লাছত আছে, গতিকে 5/2। এনচাৰ হ'ল কি চিটো। বুজি পালোঁ? অঁ, নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যন কি আছে, মূল বিন্দুৰ পৰা P -6 - 8 বিন্দুৰ দূৰত্ব হ'ল। এতিয়া মূল বিন্দু মই কৈ গৈছিলোঁ অৰিজিন, ইংৰাজীত অৰিজিন বুলি কোৱা হয়। তেতিয়াহ'লে চোৱা ফৰ্মুলাটো মই এটা বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। এডাল ধৰি লওক গ্ৰাফখন, এডাল x অক্ষ, এডাল কি y এক্সিছ। এইটো হ'ল কি মধ্যবিন্দু, এইটো হ'ল কি মূল বিন্দু। মূল বিন্দু কোনটো? এইটো হ'ল মূল বিন্দু। ই যে য'ত কাটিছে যে দুডাল অক্ষই, x এক্সিছ আৰু y এক্সিছ য'ত কটাকটি কৰিব, সেই বিন্দুটোৱে হ'ল মূল বিন্দু। আমি যেনেকৈ সংখ্যা স্কেলৰ 0ৰ পৰা আৰম্ভ হয়, আৰু এই কৰ্ডিনেট জ্যামিতিত কি x অক্ষ আৰু y অক্ষ য'ত কটাকটি কৰিছে তাৰ পৰা আৰম্ভ হয়, আৰু সেই বিন্দুটোক মূল বিন্দু বুলি কোৱা হয়। ইংৰাজীত অৰিজিন বুলি কয়। ইংৰাজীত কি বুলি কয়? অৰিজিন বুলি কয়। তাৰ পৰাই মানে আমি সদায় গণনা কাৰ্য ক'ৰ পৰা ব্যৱহাৰ কৰিম? সদায় মূল বিন্দুৰ পৰা কৰিম দেই। আৰু সেই বিন্দুৰ পৰা দূৰত্ব সুধিছে, তেতিয়া আমি বিন্দুটো আমি কি প্ৰয়োগ কৰোঁ? তেতিয়াহ'লে কি আছে, -6 8। ধৰি লোৱা এইটো বিন্দুটো -6 8 এইফালে থাকিব, বিন্দুটো মানে এইডোখৰত থাকিব। মোৰ স্পেচটো কম হৈছে, গতিকে মই ইয়াতে বিন্দু দি লৈছোঁ -6 8। বুজিলোঁ নে? এইটো হ'ল কি মূল বিন্দু। এতিয়া বিন্দুটোৰ মাজত দূৰত্ব ক'ল এইডোখৰ পৰা এইডোখৰলৈ, হয় নহয়? এইডোখৰ পৰা এইডোখৰ দূৰত্ব সুধিছে আমাক। তেনেহ'লে মূল বিন্দুটো ইয়াত x1 0, y1 0। কাৰণ মূল বিন্দু স্থানাংক আমি জানোৱেই যে মূল বিন্দু স্থানাংক সদায় কি 0, 0। ইয়াত আকৌ ইয়াত কি আছে, x2 কিমান কৈছে? -6 - 8। তাহলে ইহঁতৰ মাজত দূৰত্ব সূত্ৰটো জানাই যে √x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। তেনেহ'লে আমি প্ৰয়োগ কৰি দিওঁ, কি হ'ব? প্ৰয়োগ কৰি দিওঁ। ইয়াত x2 কি আছে? x2 আছে -6, হয় নহয়? x2 আছে কি -6 আছে, হয় নহয়? -6 আছে আৰু প্লাছ y1 x1 কি আছে? 0 আছে, গতিকে 0টো কাম নাই, এইটো -6 হোল স্কোৱাৰ কৰি দিয়া, প্লাছ y2 মান আছে কি -8, হয় নহয়? কি আছিলে -y1 কি আছে? ইয়াত y1 ইয়াতে কি হ'ব? 0 হ'ব, গতিকে 0টো কাম নাই, গতিকে হোল স্কোৱাৰ কৰি দিলে, হয় নহয়? এতিয়া উৰ্ধবা আছে আকৌ দেই, মনত ৰাখিবা। হৈ গ'ল, এতিয়ালৈকে বুজি পালোঁ। নেক্সট কি আছে কৰি দিওঁ কামটো, কি হ'ব? এতিয়া √, নামি আহিলে -6 হোল স্কোৱাৰ। -6 হোল স্কোৱাৰ মানে -চিন দুডাল পূৰণ হৈ আছে, মাইনাছে কি হৈ গ'ল? প্লাছ হৈ গ'ল। তেতিয়াহ'লে -চিন আঁতৰি গ'লগৈ, 6 গুণ কি হ'লগৈ? 36 হ'লগৈ। বুজিলোঁ? আকৌ সেনেকৈ -, প্লাছ হ'লগৈ, 8 গুণ কিমান হ'লগৈ? 64 হ'লগৈ। আমি জানো নহয় 64 আৰু 36 যোগ কৰিলে কি পায়? 100 পায়, হয় নহয়? এতিয়া 100 বৰ্গমূল উলিয়াব লাগে। 100 বৰ্গমূল কি? 100 বৰ্গমূল উলিয়াব লাগে। 100 বৰ্গমূল চবেই জানো 10 বুলি, হয় নহয়? 100 বৰ্গমূল কি 10। এতিয়া অপশ্যন আছে নেকি? 10 আছে। এতিয়া D নম্বৰৰ অপশ্যন হ'ল। তেনেহ'লে মূল বিন্দু বা অৰিজিন আৰু সেই বিন্দুৰ মাজত দূৰত্ব হ'ল কি 10 একক। তেনেকৈ বুজি পালা না? সদায় ফৰ্মুলা দূৰত্ব বুলি কোৱাৰ লগে লগে সদায় মনত ৰাখিবা √x2 - x1 প্লাছ y2 - y1 হোল স্কোৱাৰ, হয় নহয়? সেইটো উত্তৰ প্ৰয়োগ কৰি দিবা, এনচাৰ ওলাব। স্কোৱাৰ কৰিবা, কৰা মানখিনি আছিলে বহাই দিবা, নাথাকিলে 0 আহিলেতো আৰু ভাল। মান দুইটা মান থাকিলেহে অলপ প্ৰব্লেম, প্লাছে মাইনাছে কি হ'ব, চাব লাগে। কিন্তু ইয়াত 0 0 যেতিয়া আহি যাব, হৈ গ'ল আৰু সাংঘাতিক ইজি। তেতিয়াহ'লে ইজি হ'লনে? নেক্সট কুৱেশ্যন চোৱা। আমাক কৈছে কি -5,3 আৰু -9,3 বিন্দু সংযোগ ৰেখাখনৰ মধ্যবিন্দু স্থানাংক। অথনি যেতিয়া মধ্যবিন্দু স্থানাংক উলিয়াই গৈছিলোঁ, কিন্তু অথনি এটা মান 0 আছে, এতিয়া আকৌ ইয়াত 0 নাই। চোৱা কি হ'ব? মধ্যবিন্দুৰ কাৰণে মধ্যবিন্দু যেতিয়া নেকি কৈ দিব, তেতিয়াহ'লে একদম শ্বৰ্টকাটৰ সূত্ৰটো কি? x1 + x2/2। এতিয়া x1 কোন আছে? -5 আছে, প্লাছ x2 কোন আছে? 9 আছে, /2, কমা y1 কি আছে? ইয়াত 3 আছে, প্লাছ সূত্ৰ মতে প্লাছ আহিছে, y2 মান কি আছে? ইয়াত -3 আছে, /2। তেতিয়াহ'লে কি হ'ব? ডাঙৰটো অকল যি চিন থাকে সেই চিন নামি আহিব, হয়নে?
ডাঙৰটো কোনটো? এই 9টো আগত প্লাছ চিন আছে, এই প্লাছে এই মাইনাছে। সদায় সংখ্যাটো আগৰ চিনডাল হ'ল নিজৰ চিন কোনডাল? 5টোৰ আগত কি চিন আছে? মাইনাছ চিন, সেইডাল তাৰ নিজৰ চিন। সেনেকৈ 9টোৰ আগত কি চিন আছে? প্লাছ চিন, সেইডাল তাৰ নিজৰ চিন। সদায় নিজৰ চিনহে ফোন কৰিবা দেই। ইয়াত আছে প্লাছ, ইয়াত আছে মাইনাছ, প্লাছে মাইনাছে মাইনাছ। সদায় যোগ বিয়োগ কৰিলে ডাঙৰটোৰ আগত যি চিন আছে নামি আহে। কাৰণ 9 বা 5 থাকিলে কি 4, ডাঙৰটোৰ আগত কি চিন আছে? প্লাছ চিন আছে, প্লাছ চিন নামি আহিলে বাই 2। আকৌ ইপিনে চোৱা, ইয়াত আছে 3টোৰ আগত প্লাছ চিন আছে, এই প্লাছে মাইনাছে কি হৈ যাব? মাইনাছ হৈ যাব। কিন্তু 3 পৰা 3 গ'লে থাকিলে কি হ'ব? 3 পৰা 3 থাকিলে 0 হ'ব বাই 2। তেনেহ'লে এই পদটো গোটেইটো কি হ'ব? 2য়ে 4ক ডিভাইড কৰিলে 2 হ'ল, আৰু 2য়ে 0 ডিভাইড কৰিলে 0 হ'ল। তেতিয়াহ'লে হ'ল কি? 2,0। ইয়াত 2,0 অপশ্যন আছে নিশ্চয়, 2,0 আছে নিশ্চয়, আছে। চোৱা D নম্বৰ অপশ্যন শুদ্ধ। কিমান ইজি হয়নে? ইয়াত 1 নম্বৰ শুদ্ধ হৈছে, D নম্বৰ অপশ্যন শুদ্ধ। তেতিয়াহ'লে গম পালানে? মধ্যবিন্দুৰ কাৰণে ডাইৰেক্ট শ্বৰ্ট ট্ৰিক্স, বুজিলানে? দূৰত্ব সূত্ৰৰ কাৰণে সেইটোৱে কথা। আৰু মই এছ'চিয়েট কিছুমান কথা কৈ যাম ভিডিঅ'টোৰ লাষ্টত, তোমালোকে খালি মোক গুৰুত্ব সহকাৰে ল'বা দেই। নেক্সট কুৱেশ্যনটো চোৱা, 0,0 আৰু -8,6 বিন্দুটাৰ মাজত দূৰত্ব একেটাই, সেইটো অথনি সূত্ৰটো হয়নে? একেটাই। দেখোন ৰিপিট হৈছে, মই নাচালোঁ এইটো দেখিলে ৰিপিট হৈছে বুলি, কিন্তু মই পাইছোঁ কুৱেশ্যনটো দি দিছোঁ। সেয়ে কি x2 - x1, x2 কোন আছে? -8 আছে, হোল স্কোৱাৰ, প্লাছ y2 কি আছে? 6 আছে, 6 স্কোৱাৰ, 8 × 8 = 64 হ'ল, 6 × 6 = 36 হ'ল, হয় নহয়? 6 × 6 = 36 হ'ল। আনচাৰটো কি হ'লগৈ? 100 হ'ল। তো 100 এতিয়া ৰুডভাৰটো আছে, মই ৰুডভাৰ ইয়াত নাই দিয়া। 100 বৰ্গমূল কি 10, কি 10। আনচাৰ এ নম্বৰ। অথনি তাত আমাৰ আগৰ অংকটো D নম্বৰ অপশ্যন আছিলে, এইবাৰ 1 নম্বৰ অপশ্যন। তেনেহ'লে সেইটোৱে কথা, দেখিলানে? নেক্সট কুৱেশ্যন চোৱা, AB আৰু -1,B দুটাৰ মাজত দূৰত্ব হ'ল। এইটো আমাৰ অনুশীলনী কুৱেশ্যন আছে, সেই দূৰত্ব সূত্ৰ সুধিছে। এইটো হ'ল কি প্ৰথম বিন্দু বুলি কোৱাৰ লগে লগে সেইটো x1 y1, ছেকেণ্ড এইটো হ'ল প্ৰথম বিন্দু, এইটো হ'ল A, এইটো হ'ল কি B, হয় নহয়? তেতিয়াহ'লে আমাৰ প্ৰথম বিন্দুৰ মাজত হ'ল x1 y1, ছেকেণ্ড বিন্দু হ'ল কি x2 y2। সিহঁতৰ মাজত দূৰত্ব সূত্ৰটো কি? ৰুট অভাৰ ডাইৰেক্ট আহিব, ৰুট অভাৰ x2 - x1। x2 ঠাই কোন আছে? -a আছে, -x1, x1 মাইনাছৰ সূত্ৰ বাঢ়িলে দেই, x1 কি আছে? a আছে, তাৰ হোল স্কোৱাৰ দি দিয়া, প্লাছ y2 ঠাই কোন আছে? y2 ঠাইত -b আছে, -b বহাই দিলা, সূত্ৰ মতে মাইনাছ আহিলে, আৰু ইয়াত কি আছে? x1 ঠাইত b আছে, y1 ঠাইত b আছে, বহাই দিলা, হোল স্কোৱাৰ আছে, হোল স্কোৱাৰ দি দিলা, হৈ গ'ল। এতিয়া কি হ'ব? চোৱা, আমি চিনে যি ক'ব সেইটোৱে কৰিম দেই। এইটো আগত আছে কি? এইটো আগত নিজৰ চিন মাইনাছ, এইটো এ আগতো নিজৰ চিন মাইনাছ, এইটো এ আগতো মাইনাছ। তেতিয়াহ'লে মাইনাছে মাইনাছে কি? মাইনাছে মাইনাছে প্লাছ, তেতিয়াহ'লে এ যোগ কৰিলে টুৱাইছে মাইনাছ টুৱাইছে, হোল স্কোৱাৰ, প্লাছ ইয়াতো মাইনাছ, ইয়াতো মাইনাছ, মাইনাছে মাইনাছে প্লাছ, গতিকে -2b, b এ যোগ কৰি 2b স্কোৱাৰ, হৈ গ'ল। তেতিয়াহ'লে আমাৰ পিছত এখন কৰোঁ, পিছত কি হ'ব? এতিয়া চোৱা, মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, 2 × 2 = 4, 4a স্কোৱাৰ, প্লাছ কি হ'ব? সেনেকৈ 2 × 2 = 4, 4b স্কোৱাৰ, মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, হ'ল নহয়? আমি পিছত কি কৰোঁ চোৱা, পিছত কি হ'ব? চোৱা, ইয়াত দুইটাতে কি আছে? 4 এটা আছে, দুইটা সন্মুখত কি আছে? সন্মুখত চোৱা, ইয়াতো 4 আছে, ইয়াতো 4 আছে, গতিকে 4টো কমন ল'ব পাৰি, 4টো কমন লৈ লওঁ, 4টো কমন লৈ থাকিলে কি? a স্কোৱাৰ প্লাছ b স্কোৱাৰ। আমি চবেই জানো 4 বৰ্গমূল কি? আমি চবেই জানো 4 বৰ্গমূল কি? 2, 4 বৰ্গমূল কি? 2 আহিলে, এই 4টো বৰ্গমূল 2 গুচি আহিলে, আৰু 2 স্কোৱাৰ হ'ল, মানে 2 স্কোৱাৰ ৰুট অভাৰ উঠাই দিলে, মানে স্কোৱাৰ ৰুট অভাৰ কেঞ্চেল গ'ল, সেইবোৰ ইমান কৰি থকা নাই। 2টো বাহিৰলৈ গুচি আহিলে, a স্কোৱাৰ প্লাছ b স্কোৱাৰ, 2 × ৰুট অভাৰ a স্কোৱাৰ প্লাছ b স্কোৱাৰ। অপশ্যন আছে নিশ্চয়, অপশ্যন আছে নিশ্চয়, 2 × a স্কোৱাৰ প্লাছ b স্কোৱাৰ, D নম্বৰ অপশ্যন শুদ্ধ, কি D নম্বৰ অপশ্যন শুদ্ধ। কিমান ইজি হয়নে? অকল দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিলে সেইটো কথা। অৰ্থাৎ দূৰত্ব সূত্ৰটো মই প্ৰথমতে দি লৈছিলোঁ যে, সেই সূত্ৰটো মনত ৰাখিবা দেই। নেক্সট কুৱেশ্যন চোৱা, আমাক কৈছে কি? প্ৰথম বিন্দু হ'ল x, 6, আৰু ছেকেণ্ড বিন্দু হ'ল কি? 8, 2। বিন্দু সংযোগ ৰেখাখণ্ডৰ মধ্যবিন্দু যদি 5, 8 হ'লে xৰ মান হ'ব। মষ্ট ইম্পৰ্টেণ্ট যে আমি জানোৱেই মধ্যবিন্দু, আমি যে মধ্যবিন্দু বুলি কৈ আছোঁ, যে মধ্যবিন্দু ধৰি লওঁ এটা সংযোগী ৰেখাখণ্ড, এটা সংযোগী ৰেখাখণ্ড, এই বিন্দু হ'ল কি? a, এইটো a মান দিয়া আছে কি? x, 6,
এইটো হ'ল বি মানো দিয়া আছে 8,10 হয় নহয় 8,10 তাৰ মধ্যবিন্দু হ'ল কি মধ্যবিন্দু এইটো ইয়াতে ধৰিলোঁ মধ্যবিন্দু সেই মধ্যবিন্দুৰ নাম আছিলে দিওঁ পি বুলি তাৰ মধ্যবিন্দু স্থানাংক দিয়া আছে 5,8 তাহলে ইয়াৰ x সমান হ'ল 5 ইয়াত আছে কি 8 5,8 এইটো হ'ল কি 5,8 দিয়া আছে তেনেহ'লে আমাক কৈছে x সমান নিৰ্ণয় কৰিবলৈ কৈছে তেতিয়া ফৰ্মুলা একেটাই যে x ইকুৱেল টু কি আছিলে আমি x সমানটো মধ্যবিন্দুৰ p মানৰ p ৰ x সমানটো উলিয়াবৰ কাৰণে কি সূত্ৰ প্ৰয়োগ কৰোঁ x ইকুৱেল কি x1 প্লাছ x2 বাই 2 সেনেকৈ y মানটো উলিয়াবৰ কাৰণে কি কৰোঁ y1 প্লাছ y2 বাই 2 হয় নহয় ইয়াত x সমান দিয়া আছে ইয়াত x সমান কি দিয়া আছে আমাক 5 দিয়া আছে x সমান বহাইলে 5 বাই 2 টো গুচি আহিলে x1 ঠাইত কোন আছে ইয়াত x আছে x পাতি দিলা প্লাছ x2 ঠাইত কোন আছে x2 ঠাইত 8 আছে কি আছে 8 আছে এইটো পাতি দিলা হৈ গ'ল তেনেহ'লে কি হ'ল আমি কি পালোগে লাষ্টত গৈছোঁ এইখিনি মই মহাই দিছোঁ এইখিনিতে মহাই দিছোঁ মানে তেনে দেখিলানে আমাৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড সদায় আমি সূত্ৰটো কিহৰ পৰা উলিয়াই বিভাজন সূত্ৰটো সদায় মাজত থকা বিন্দু এটাৰ পৰা উলিয়াই মাজত থকা বিন্দু যিকোনো বিন্দু হ'ব পাৰে পি কিউ আৰ কিন্তু কাষত থকা বিন্দু সদায় এ বি হ'ব এ বি বুলি মোৰ কনষ্টেণ্ট নহয় মানে আমি এ বি বুলি প্ৰথমৰ পৰা সূত্ৰটো সেনেকৈ মুখস্থ কৰি আছিলোঁ এ বি মানে মুঠতে সংযোগী ৰেখাখণ্ড বুলি কোৱাৰ লগে লগে গম পাবা সংযোগী ৰেখাখণ্ড বুলি যেতিয়া নেকি ক'ব বুজি পালা নহয় সংযোগী ৰেখাখণ্ড বুলি কোৱাৰ লগে লগে সেইটো এ আৰু বি বুলি ভাবিব আৰু সংযোগী হোৱাৰ লগে লগে প্ৰথম মানটো হ'ব x1 আৰু ছেকেণ্ড মানটো হ'ব y1 আৰু ইটো হ'ব কি x2 ইটো হ'ব কি y2 বুজি পালা নাই সেইটো কথা মানে এতিয়া আমি অংকটোলৈ আহোঁ অংকৰ x সমান কি দিয়া আছে x সমান ইয়াত x সমান দিয়া আছে x সমান কি 5 আহি গ'ল মাজত থকা বিন্দু x1 হ'ল প্ৰথমটো আৰু x2 হ'ল কি ছেকেণ্ডটো তেতিয়াহ'লে x1 প্লাছ x2 হৈ গ'ল তেনেহ'লে আমি অংকটো কৰোঁ হয় নহয় অংকটো কৰোঁ এতিয়া কি হ'ব কোৱা কি পালোগে যে পাই আছোঁ কি 5 ইকুৱেল কি পাই আছোঁ x প্লাছ 8 বাই 2 পাই আছোঁনে এতিয়া আমি কি কৰোঁ ইয়াক কি কৰিম xৰ লগততো 8 যোগ নহয় হয় নহয় xৰ লগততো 8 যোগ নহয় তেতিয়াহ'লে আমি কি কৰি দিওঁ এতিয়া বৰ্জপন কৰি দিওঁ এটা সহজকৈ বৰ্জপন কৰি ইয়াৰ পাছত সদায় কি থাকে যিকোনো সংখ্যাটোৰ একো সংখ্যা নাথাকিলে সদায় কি থাকে এক থাকে এক কেলে ধৰি লৈছোঁ আকৌ যদি লেফ্ট হেণ্ড ছাইডটো যদি ভগ্নাংশত থাকে তেনেহ'লে ৰাইট হেণ্ড ছাইডটো ভগ্নাংশত ধৰিব লাগে যদি ৰাইট হেণ্ড ছাইডটো ভগ্নাংশত থাকিলে লেফ্ট হেণ্ড ছাইডটো ভগ্নাংশত ধৰি ল'ব লাগে ধৰি কিনে ভগ্নাংশত ধৰি ল'লোঁ তলত কৈছে 1 এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব বৰ্জপৰণ এনেকৈ কেঁচিয়াকৈ পণটোক কোৱা হয় কি বুলি কোৱা হয় কেঁচিয়াকৈ পণটোক কোৱা হয় কি বৰ্জগুণন পূৰণ এনেকৈ কেঁচিয়াকৈ হৰৰ লগত ল'ব আৰু ল'বৰ লগত হৰ তেতিয়াহ'লে 1ৰ লগত x প্লাছ 8 পূৰণ কৰিলে কি হ'ব 1ৰ লগত x প্লাছ 8 পূৰণ কৰিলে x প্লাছ 8 হ'ব ইকুৱেল কি হ'ব 2ৰ লগত 5 গুণ 2 5 গুণ 10 হ'ব তেতিয়াহ'লে x ইকুৱেল কি হ'ব x ইকুৱেল এইফালে 8টো প্লাছ হৈছে এইফালে গ'লে মাইনাছ ইকুৱেল থাকিলে কি 2 তেতিয়া x সমান কি 2 এটা অপশ্যন আছে নি চোৱা অপশ্যন কি আছে চোৱা অপশ্যন আছে চা বি নম্বৰ অপশ্যনটো শুদ্ধ বি নম্বৰটো কি আছে 2 তেতিয়াহ'লে এনচাৰটো হ'ল কি 2 বুজি পালোঁ নেক্সট কুৱেশ্যন চোৱা মূল বিন্দুৰ পৰা x দূৰত্ব সুধিছে দূৰত্বৰ কাৰণে ৰুট অভাৰটো আহিবই তেতিয়াহ'লে ৰুট অভাৰটো থাকিবই এই দুটা এইযোৰ কেঞ্চেল হয় নহয় এইটো কেঞ্চেল হয় এতিয়া চোৱা তেতিয়াহ'লে ৰুট অভাৰ থাকিবই তেতিয়াহ'লে আমাৰ অপশ্যন আছে কি এইটো কেঞ্চেল থাকিলে এই দুটাৰ ভিতৰতে এনচাৰটো শুদ্ধ হ'ব তো শুদ্ধ কোনটো হ'ব সদায় স্কোৱাৰ থাকিলে প্লাছত থাকিব এনচাৰ ওলাই থাকিলা স্কোৱাৰ থাকিলে কি হ'ব যদি স্কোৱাৰ থাকে নহয় সদায় যিকোনো সংখ্যাক বৰ্গ কৰিলে সদায় মাইনাছতে নোলায় মানে সদায় প্লাছত ওলায় কিন্তু ঘন কৰিলে মাইনাছত ওলায় সেইটো কথা মনত ৰাখিবা তেনেহ'লে ছাৰ এনচাৰটো আমাৰ এইটোতো মাইনাছত আছে গতিকে এইটো অশুদ্ধই সূত্ৰটো মানে এইটোৱে মই ডাইৰেক্টলি কৈছোঁ তোমালোকে উলিয়াই ল'বা এনেকুৱা মূল বিন্দুৰ পৰা মোৰ উলিয়াইছিল নহয় 0,0 আৰু কি মানে এনেকুৱা কথাটো কৈছে কুৱেশ্যনটো এইটো আৰু এডাল এক্স এক্সেছ এডাল কি ৱাই এক্সেছ এইটো হ'ল কি মূল বিন্দু এইটো হ'ল কি মূল বিন্দু এইটো ধৰি ল'লোঁ -x -y এইটো ধৰি লওঁ বিন্দুটো এইটো হ'ল -x আৰু ইহঁতৰ মাজত দূৰত্ব কি ৰুট অভাৰ x2 - x1 তেতিয়াহ'লে ইয়াত x2 হ'ব কোন -x আৰু y1 কি হ'ব x1 হ'ব 0 কাৰণ মূল বিন্দু আছে কি হ'ব 0 গতিকে স্কোৱাৰ প্লাছ কি এইটো -1 স্কোৱাৰ হ'ব যিহেতু কাম নাই তেনেহ'লে কি হ'ব -1 প্লাছ হৈ গ'ল -1 প্লাছ হৈ গ'ল x² + y² এনচাৰ শুদ্ধ সেইটোৱে মই তোমালোকে সেই অংকটো নকৰাকৈ কৰি দিলোঁ নে
তেতিয়াহ'লে সেইটো ট্ৰিক্সটো সেইটো মানে কিছুমান কথা আমি অংক কৰি যাওঁতে চাব লাগে যে যিকোনো সংখ্যাক স্কোৱাৰ কৰিলে সদায় প্লাছত ওলায়, মাইনাছত কাহান নোলায়। কিন্তু ঘন কৰিলে ওলায়, মানে অযুগ্ম সংখ্যা ঘন কৰিলে মাইনাছত ওলায়, কিন্তু যুগ্ম সংখ্যা ঘন কৰিলে সদায় প্লাছত ওলায়। সেইটোৱে এনচাৰ। নেক্সট কুৱেশ্যন চোৱা। আমাৰ কুৱেশ্যন শেষেই হৈ থাকিলে। তেনেহ'লে এই চেপ্টাৰটোত আহিবলগীয়া কুৱেশ্যন এইখিনি। বুজি পালা নহয়? মই 10টা কুৱেশ্যন দিছোঁ। যদি তোমালোকে বুজি নোপোৱা কমেণ্ট কৰিবা। আৰু যদি নতুন যদি আহিছা, চেনেলটো মই তোমালোকক কষ্ট কৰিছোঁ, যদি তোমালোকে মোক কিবা এটা চেনেলটো যদি গ্ৰ'থ কৰিবলৈ সুবিধা কৰি দিয়া হয়তো তোমালোকৰ কাৰণে আৰু বহুত অফাৰ আহিব। হয়তো মই চেনেলটোত টাইম দিবৰ কাৰণে আৰু সুবিধা পাম, হয় নহয়? এতিয়া মই ধৰি লোৱা মই স্কুলত কৰি থাকোঁ, তেতিয়া মই স্কুলৰ পৰা হয়তো মই গোটেই তোমালোকৰ কাৰণে বহুত কষ্ট কৰিব পাৰিম, হয় নহয়? সেইকাৰণে কি হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নতুনকৈ আহিছা যদি, আৰু লগৰ বন্ধুকো শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰিবা। বুজি নাপালে মই যিকোনো পৰিস্থিতি তোমালোকক PDF লাগে PDF শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। খালি দিয়াটো দিমেই, তোমালোকে খালি পৰীক্ষাৰ আগত মই শেষ কৰি দিম। তোমালোকে খালি চাই থাকিবা আৰু লগৰ বন্ধুকো শ্বেয়াৰ কৰি দিবা। বুজি নাপালে খালি কমেণ্ট কৰিবা দেই। থেংক ইউ।